হয় নমস্কাৰ মোৰ নাম আনোৱাৰা বেগম মই এই সন্দৰ্ভত এইটোৱে বিচাৰোঁ যে আমি যিটো আমাৰ নতুন প্ৰজন্ম আছে আগুৱাই আহিছে যিটো জুবিনদাৰ নামৰ আমাৰ এইটো সংগঠনটো মন যায় সেইটো আমাৰ এনেকুৱা এটা হ'ব যে আমি মানুহখিনিয়ে ইমানে ভাল পায় তেওঁক যিটো আমাৰ হিয়াৰ আমঠু জুবিন যাতে জুবিনদা আমাৰ মাজত সদায় জীয়াই থাকে সেইটো ভাবে আমি এইটো অনুষ্ঠান যাতে চিৰদিনৰ বাবে তেওঁ আমাৰ মাজত সদায় জীয়াই ৰাখে সেইটো ভাবি আমি সদায় আগবাঢ়ি যাবলৈ আমি ৰাইজৰ সহায় সহযোগিতা প্ৰেৰণা আমি সকলো আগবাঢ়ি আমি গোটেইখিনিৰ পৰা পাম বুলি আমি আগুৱাই যাব পাৰিম বুলি আমাৰ বিশ্বাস আছে আৰু আজি যিটো আমি নতুন প্ৰথম দিনটোতে আমি যিখিনি ৰাইজৰ সঁহাৰি পালোঁ আমাৰ মনত বহুতে আনন্দিত হৈছোঁ তেওঁ আমাৰ ৰাইজে চবে বিচাৰে চবে মানে আনন্দিত হৈছে যে এই অনুষ্ঠানটিৰ কাৰণে সেইখিনিয়ে ক'ব বিচাৰোঁ আৰু বিশেষ কিবা কেনেদৰে আগবাঢ়ি যোৱাটো বিচাৰে এই অনুষ্ঠানটো এইটো যাতে আৰু গোটেইখিনি আমাৰ যিটো প্ৰকৃতি আৰু মানুহ গোটেইখিনি বস্তুৱে মানে যাতে সাঙুৰি লৈ আমি আগুৱাই যাম ৰাইজেও আমাক সহায় কৰিব আমি যিখিনি দুখীয়া মানুহ আছে তেওঁ যিটো ৰাইজক সহায় কৰিছিল তেওঁ ভাবিছিল তেওঁ কৈছিল যে তেওঁ জাতি নাই ধৰ্ম নাই তেনেকৈ আমিও আগবাঢ়ি যাম জাতি ধৰ্ম নিৰ্বিশেষে কাকো আমি পৰাপূৰ্ণ নাভাবোঁ তেওঁ যেনেকৈ বিচাৰিছিল তেওঁ মনৰ ভাৱ আৰু তেওঁ আমাৰ মাজত সদায় জীয়াই ৰাখি আমি তেওঁৰ দৰে জীয়াই আগুৱাই যাম বুলি আমাৰ বিশ্বাস আছে আৰু ৰাইজেও আমাক সহায় কৰিব এইখিনিয়ে ক'ব লগা নমস্কাৰ মোৰ নাম হৈছে মামনি বেগম আৰু আজি আমি এটি বিশেষ অনুষ্ঠান ইয়াতে আমি অনুষ্ঠিত কৰিছোঁ যিহেতু আমি সকলোৱে জানো যে আমাৰ যি হৃদপিণ্ড আমাৰ জুবিনদা তেওঁৰ যিহেতু মৃত্যু হৈ গ'ল তাৰপিছত সেয়ে আমি বহুত দুখিত সেইকাৰণে যিহেতু তেওঁৰ গীত মন যায় সেইবাবে তেওঁৰ গীতৰ পৰাই আমি এটি মন যায় শব্দ লৈ আমি আমাৰ এটি দল গঠন কৰিছোঁ মন যায় বুলি আৰু আমাৰ এই মন যায় এটাই উদ্দেশ্য যেনেদৰে জুবিনদাৰ কোনো ধৰ্ম নাছিল জুবিনদাৰ কোনো জাতি নাছিল আমিও সেনেদৰে কোনো ধৰণৰ জাতি ধৰ্ম নিৰ্বিশেষে আমি গৈ আমি সকলো ব্যক্তি তথা প্ৰকৃতিৰ সহায় কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ আৰু সেয়েহে আজি আমি এওঁলোকৰ ওচৰলৈও আহিলোঁ আৰু আগন্তুক দিনলৈ যাতে আপোনালোকেও আমাক সহায় কৰক যাতে আমি আৰু সহায় সেনেকৈ হাত আগবঢ়াই দিব পাৰোঁ তাকে ক'লোঁ